নমস্কাৰ জনাইছোঁ মই পাপু A to Z আপোনালোকৰ মাজত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহি উপস্থিত হৈছোঁ আজি কথা ক'বলৈ গৈ আছোঁ অসমীয়া কৌটিপৌটি কেইজনমানৰ ওপৰত চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আজি সাবস্ক্ৰাইব কৰি লওক অসমীয়া ধনী কৌটিপৌটি ধনী ব্যক্তিৰ টপ নাম্বাৰত আহে 1ত আহে হেমেন্দ্ৰ প্ৰসাদ বৰা এণ্ড ফেমিলি তেখেতসকলৰ কোম্পানী বৰা এণ্ড এছ'চিয়েটছ তেখেতসকলৰ ফিনান্সিয়েল ছাৰ্ভিচ হয় $100 মিলিয়ন মুঠ আয় 1000 কৰোৰ মুঠ আয় 2 নম্বৰত আহে দীপাংকৰ দত্ত তেখেতৰ বিজনেছ হৈছে CEC কম্পিউটাৰ এডুকেশ্যনৰ ওপৰত তেখেতৰ 100 মিলিয়ন মুঠ আয় 1000 কৰোৰ মুঠ আয় টপ 3ত আছে বদৰুদ্দিন আজমল তেখেতৰ পাৰফিউমৰ বিজনেছ আছে আজমল গ্ৰুপ তেখেতৰ মুঠ আয় হৈছে 100 মিলিয়ন 1000 কৰোৰ টকাৰ সম্পত্তি টপ 4ত আছে ভাগ্য কলিতা ৰিয়েল এষ্টেট কোম্পানী হয় তেখেতৰ 50 মিলিয়ন মুঠ আয় 400 কৰোৰ টকাৰ মুঠ আয় 5 নম্বৰত আছে তনুশ্ৰী হাজৰিকা কোম্পানী ইলেক্ট্ৰিক গ্ৰুপ 50 মিলিয়ন মুঠ আয় 250 কৰোৰ মুঠ আয় 6 নম্বৰত আছে এলেন আহমেদ নেহা বিল্ডাৰ্ছ কোম্পানী ইণ্ডাষ্ট্ৰি ৰিয়েল এষ্টেট হয় তেখেতৰ 20 মিলিয়ন 150 কৰোৰ মুঠ আয় 7 নম্বৰত আছে শ্যাম কানু মহন্ত ফিনান্সিয়েল ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি তেখেতৰ $100 মিলিয়ন 70 কৰোৰ টকাৰ মুঠ আয় 8 নম্বৰত আছে সংযুক্তা দত্ত ফেশ্বন ডিজাইনাৰ তেখেতৰ মুঠ আয় হৈছে 10 মিলিয়ন 80 কৰোৰ তো এইকেইজনে আছিলে অসমীয়া টপ 8 শীৰ্ষৰ 8জন কৌটিপৌটি অসমখন এনেদৰে আগবাঢ়ি যাওক আৰু বহুত বেছি ধৰণে কৌটিপৌটি হওক তাৰে কামনা কৰিছোঁ এতিয়া ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক আকৌ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ জয় আই অসম